ইনষ্টাগ্ৰাম আৰু ফেচবুকত যাব নোৱাৰোঁ। সকলোতে কেৱল প্লাষ্টিকৰ বটলেদি বেংগলছ বনাই আছে। সেই ভাবিলোঁ ময়ো বনাওঁ, মই আৰু কিয় পিছ পৰি থাকিম, নহয় নাজানো। ট্ৰেণ্ড যিহেতু চলি আছে, ট্ৰেণ্ডটো ফ'ল' কৰিবই লাগিব। সেইবাবে মই এটা প্লাষ্টিকৰ বটল লৈ ল'লোঁ। ইটো মই অলপমান মোটাকৈ কাটি ল'ম, বেছি মোটা নকৰোঁ, মানে বেছি একেবাৰে পাতলো নকৰোঁ। সেইখিনি ভালকৈ 4টামান কাটি লৈছোঁ। তাৰ পাছত মই এইখিনি আইৰণ গৰম কৰি আইৰণৰ টেম্পাৰেচাৰটো মিডিয়াম ৰাখিছোঁ। তাতে সেই বটলত কাটি লোৱা খাৰুৰ শ্বেপ দি যে কাটি লৈছোঁ সেইখিনি এটা এটাকৈ চেপি চেপি ধৰি আছোঁ, মানে অলপমান ৰাউণ্ড শ্বেপ হোৱাৰ কাৰণে। এই চাওক এনেকুৱা ৰাউণ্ড শ্বেপ হৈ গৈছে। বহুতে কিন্তু এনেকৈ পিন্ধিছে, মানে গ্লাছ বেংগল বুলি কৈছে। মই কিন্তু এনেকৈ নিপিন্ধোঁ, মই অলপ বেলেগকৈ বনাম। কেনেকৈ বনাওঁ চাই লওক। এবাৰ পিন্ধি চাই ল'লোঁ, অলপ চাইজত ডাঙৰে হৈছে মোতকৈ, একো নাই। মই সূতা লৈ লৈছোঁ গ্ৰীণ কালাৰ সূতা, মানে গোটেইখিনি কভাৰ কৰি দিম, তেতিয়া অলপ আৰু চাইজটো সৰু হৈ আহিব। চাওকচোন কেইটামান সূতা লৈছোঁ, মই সমানকৈ কাটি লৈছোঁ। আগফাল কাটি লৈ সেইখিনি আঠা দি ভালকৈ গোটেইখিনি লগাই লৈছোঁ। এই চাওক কাভাৰ কৰি লোৱাৰ পাছত এনেহেন হৈছে। গোটেইকেইটা কাভাৰ কৰাৰ পাছত এতিয়া মই এইটো কুন্দন আৰু আঠা ল'ম, সেইখিনি দিয়ে মই এটা ভালকৈ ডিজাইন দি দিম। মানে সেইটো আপোনাৰ যেনেহেন পচন্দ সেনেকৈ আপুনি ডিজাইনটো কৰিব পাৰে। ফাৰ্ষ্টত মই মোটাকৈ যিটো বনাইছিলোঁ সেইটোত কুন্দন লগাই ল'ম। ফাৰ্ষ্টত মই B7000 গ্লু লগাই লৈছোঁ। তাৰপাছত মই এটা এটাকৈ কুন্দন দি ফ্লাৱাৰৰ শ্বেপ দি দিছোঁ। আপুনি যিটো ইচ্ছা সেইটো সেনেকৈ শ্বেপ দিব পাৰে। চাওক এটা এটাকৈ মই দি আছোঁ। এনেকৈ মই গোটেই বেংগলছটো কভাৰ কৰি ল'ম কুন্দনেদি। মাজত এটা সৰু বিট চাইডৰ দি দিছোঁ আৰু সেনেকৈ মই শ্বেপটো দি দিম। ফ্লাৱাৰ দিছোঁ আৰু মাজত এটা কুন্দন দি দিছোঁ। সেনেকৈ মই গোটেইখিনি কভাৰ কৰি ল'ম। মই গোটেইখিনি কভাৰ কৰা হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে দেখাত। এবাৰ মই আৰু যে 4খন আছে সেইখনৰ মানে দুটা বেলেগ শ্বেপ দিম আৰু দুটা বেলেগ ডিজাইন দিম। ফাৰ্ষ্টৰ দুটা মই এটা ট্ৰায়েংগল শ্বেপ দি দিছোঁ, মানে দুই চাইডত দুটা ট্ৰায়েংগল শ্বেপ, মাজত এটা ৰাউণ্ড শ্বেপৰ কুন্দন দি দিছোঁ। সেনেকৈ মই অলপমান গেপ দি গোটেইখিনি কভাৰ কৰি ল'ম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ প্লিজ কমেণ্ট কৰিব। এইবাৰ যে বাকী দুটা আছিল সেই দুখনতো মই মানে সেইটো চিম্পলকৈ ৰাখিছোঁ, মানে ৰাউণ্ড শ্বেপৰ এটা এটাকৈ কুন্দন বহাই দিছোঁ। মানে সেই দুটা অলপমান হেভি কৰিছোঁ সেইকাৰণে, আৰু এইটো চিম্পলকৈ ৰাখিছোঁ। এই চাওকচোন হৈ গ'ল। মোটাটো মাজত দি চিম্পল দুটা দুই চাইডত দি দিম, আৰু যে দুখন আছে সেই দুখনৰ দুই চাইডত দি দিম। এনেকুৱা বেংগলছবিলাক কিন্তু অনলাইনত কিনোতে বহুত দাম লয়, 200-300 মান ল'ব। মই 100 টকা মানৰ কুন্দন লৈছিলোঁ আৰু আঠাটো মোৰ আগৰে আছিল আৰু থ্ৰেড সেইখিনি ঘৰতে আছিল। চাওকচোন ইমান ধুনীয়া বেংগল ছেট ৰেডি হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।